দেৰগাঁৱত শোকাবহ পথ দুৰ্ঘটনাত নিহত সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ। দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাত যিসকল লোক নিহত হৈছিল তেওঁলোকলৈ ৰহাত ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ অসম প্ৰদেশৰ ফালৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি আৰু জ্ঞাপন কৰি 1 মিনিট মৌন প্ৰাৰ্থনাই তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰে। উক্ত অনুষ্ঠানটিত অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ সভানেত্ৰী মনোজ স্বৰ্ণকাৰ, অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টী অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ডক্টৰ অসীম কুমাৰ দাস, অনুসূচিত জাতি মৰ্চা ভাৰতীয় জনতা পাৰ্টী নগাঁও জিলা শাখাৰ সভাপতি মৃদুল দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ সমূহ কৰ্মকৰ্তা তথা বিষয়ববীয়াসকলৰ ৰহা অঞ্চলৰ বহুজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি সফল সামৰণি পৰে। মৰ্মান্তিক দুখজনক যি ঘটনা ঘটিছে তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ লগতে যেহেতু আমাৰ এটা কাৰ্যসূচী চলি আছে পদযাত্ৰা, আমি আজি ৰাতিপুৱা গম পাই পেলাই এতিয়া আমি সকলো সমবেত হৈছোঁ নগাঁও জিলাৰ ৰহা সমষ্টিত। আৰু ৰহাত আমি সকলোৱে মিলি আমাৰ পৌৰ নেত্ৰীসকল আছে, লগতে আমাৰ দলীয় কাৰ্যকৰ্তাসকল আছে, নগাঁও জিলাৰ আমাৰ ৰহা সমষ্টিৰ সকলোকে লৈ আমি যিসকল বিদেশী আত্মা তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ। আৰু তাৰ পৰা সাংবাদিক জ্যোতিষ্মান শইকীয়াৰ সৈতে নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24/7।